Hey there. Subscribe to my channel. And also press this bell icon. Hello friends, welcome to our second channel, a long live vlog. তো আজি আমি আমাৰ হোটেল ৰুমৰ পৰা মুম্বাইত এনে জুচ খোৱাৰ বাবে আৰু মোৰ বন্ধুৰ বাবে পাৰ্সেল কৰি লৈ যাম বুলি ভাবিছো। সেইকাৰণে আমি জুচৰ দোকানত আহিলো। বলক জুচৰ দোকানলৈ যাওঁ। So finally আমি আহি পাইছো আৰু জুচৰ দোকানখন। তো যিসকলে আমাৰ চেনেলখন এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে সাবস্ক্ৰাইব কৰিছে লাইক কমেন্ট কৰিব। তো আমি ফাইনালি জুচৰ দোকানত আহি পাইছো। দোকানখনত আহি আমি অলপ ঘূৰিলো, সব দোকানখন চাওঁ আগতে। জুচৰ অৰ্ডাৰ কৰিলো, দোকান আহিলো। আমাৰ বাবে 4 পিচ জুচ লাগে, সেইকাৰণে আমি অৰ্ডাৰ দিলোঁ তাত। সকলে অলপ লেট হ'ব, সেইকাৰণে আমাক আৰু বহিবলৈ দিলে। যাৰ কাৰণে আমি এতিয়া বহি আছোঁ। অলপ চাই আহোঁ আমাৰ জুচখন ভালেই নে নাই। তো আমাৰ জুচখন হ'লে আৰু এটা কথা আমি এতিয়ালৈকে কোৱা নাই কিহৰ জুচ লৈ আছোঁ। আমি জুচখন লৈ আছোঁ খেজুৰৰ জুচ বুলি কয়, একেবাৰে পিয়ৰ জুচ পাবলগীয়া খেজুৰৰ। তাতে গাখীৰ আৰু চুগাৰ আৰু আইচ জুচ বনাব। তো এতিয়া আমাৰ জুচখন বনোৱা হ'লে আৰু পাৰ্সেল কৰি আছে, পেকেটিং কৰি আছে। তো আমাৰ জুচ 4খন পেকেটিং কৰি দিলে আমাক। আমি 500 টকা দিলোঁ। চাওক কিমান টকা পালা হয় নাজানো, প্ৰথমবাৰৰ কাৰণে আহিছোঁ তো সেইকাৰণে। আমি 500 টকা দিছিলোঁ, আমাক 300 টকা ঘূৰাই দিলে, মানে এটা গ্লাছৰ 50 টকা কৰি। বলক আমি হোটেল ৰুমলৈ যাওঁ, আজি পুৰা ফালি দিম খাই পিনি। আপোনালোকে চাই থাকক, আপোনালোকেও খাব পাৰিব আমাৰ লগত। তো এতিয়া আমি আমাৰ হোটেল ৰুম আহি পালোঁ আৰু পুৰা ফালি দিম আজি। তো আমি আমাৰ ৰুমত আহি পুৰা খাই পিনি ইয়াতে আৰু ভিডিঅ'খন সামৰিছোঁ। ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব। শ্বেয়াৰ কৰিব।